নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক এই ভিডিঅ'ত কম যে ইউটিউব চেনেলত কাষ্টম থাম্বনেইল লগাবৰ কাৰণে কি কৰিব লাগে। প্ৰথম কথাটো হ'ল আমি ইউটিউব চেনেলত যেতিয়া কাষ্টম থাম্বনেইল লগাওঁ বা এখন ধুনীয়াকৈ যে আগফালে থাম্বনেইল এখন লগাওঁ, থাম্বনেইলখন লগোৱাৰ আগতে এটা কাম কৰিব লাগে ইউটিউবত। আপুনি যেনিবা নতুনকৈ ইউটিউব চেনেল এটা খুলিব বিচাৰিছে বা আপুনি ইউটিউব চেনেল খোলা হয়তো কিছুদিন হ'ল, কিন্তু আজিলৈকে আপুনি তাত কোনো ধৰণৰ থাম্বনেইল ব্যৱহাৰ কৰিব পৰা নাই, কাষ্টম থাম্বনেইল দিব পৰা নাই, তেতিয়া আমি আপোনাক এই ভিডিঅ'টো এতিয়া দেখুৱাই দিম যে কাষ্টম থাম্বনেইল দিবৰ কাৰণে প্ৰথম যিটো কাম সেইটো কি কৰিব লাগিব। প্ৰথম কামটো আপোনালোকে হৈছে, বহুতে অৱশ্যে এইবিলাক জানেও, কিন্তু কিছুমানে নাজানে, চেনেল খুলি ৰাখে, ভিডিঅ' দিয়ে, কিন্তু থাম্বনেইল দিব নাজানে বা নোৱাৰে। গতিকে থাম্বনেইল দিবৰ কাৰণে প্ৰথম কথাটো হ'ল আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। সেই এপছটো হৈছে YT ষ্টুডিঅ'। সেই YT ষ্টুডিঅ' এপছটো ডাউনলোড কৰি আপোনালোকৰ ইমেইল ID আৰু পাছৱৰ্ড দি তাৰ লগত সেইটো আপোনালোকে চাইন ইন কৰি ল'ব লাগিব, প্ৰথম কামটো। তাৰ আগত এটা কাম আছে, সেই আগত থকা কামটো হৈছে আপোনাৰ যিটো ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেলটো প্ৰথমতে আপুনি কি কৰিব লাগিব, ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ভেৰিফিকেশ্যন কৰিবৰ কাৰণে বহুতে নোৱাৰে, কিছুমানে অসুবিধাবশতঃ কিছুমানে নোৱাৰে। গতিকে সেইকাৰণে মই এতিয়া কি কৰিছোঁ, এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ ইউটিউব চেনেলটো ভেৰিফাই কৰিব পাৰি সেই সন্দৰ্ভত বুজাবলৈ চেষ্টা কৰিছোঁ। লগতে এজন বন্ধুৱে দিছিলে তেখেতৰ এটা চেনেল, আজি 2-3 দিনৰ আগতে তেখেতে চেনেলটো খুলিছে, কিন্তু তেখেতে এতিয়ালৈকে কাষ্টম থাম্বনেইল ব্যৱহাৰ কৰিব পৰা নাই। গতিকে তেওঁ অসুবিধাত পৰিছে। সেইকাৰণে মই এইটো ভিডিঅ'ত মই ধুনীয়াকৈ আপোনালোকক কেনেকৈ ইউটিউবৰ চেনেলটো ভেৰিফাই কৰিব পাৰি সেই সন্দৰ্ভত বুজাই দিছোঁ। এইখিনিতে এটা কথা কৈ থৈছোঁ, এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে লাগে তেনেহ'লে কমেণ্ট কৰিব, লগতে মোৰ এই যিটো চেনেল আছে ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই থ'ব, তেতিয়া সকলোতকৈ আগতে ভিডিঅ'বোৰ আপোনালোকে পাব। এতিয়া মই আজি এই ভিডিঅ'টোত আপোনালোকলৈ যিটো চেনেল ভেৰিফিকেশ্যন কৰিছোঁ, সেই চেনেলটো একেবাৰে শেষলৈকে কিন্তু মই কামখিনি কৰা নাই, সেইটো কথাটো মই আগতে কৈ দিছোঁ। কাৰণটো হ'ল প্ৰথমতে আমি ইমেইল ID দিব লাগিব, তাক ক্ৰ'ম ব্ৰাউজাৰত খুলিব লাগিব। খোলাৰ পিছত একেবাৰে লাষ্টৰ যিটো কাম, সেই লাষ্টৰ কামটো মই নাই কৰা, কাৰণ সেইটো বেলেগৰ চেনেল, মোৰ চেনেল নহয়। তেখেতৰ ওচৰত যিটো মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰটো দি তেখেতে কি কৰিব লাগিব, ইউটিউবত তেখেতৰ সেই যিটো চেনেল সেইটো ভেৰিফিকেশ্যন কৰিব পাৰিব। গতিকে লাষ্টৰ কামখিনি মই কৰা নাই, বাকী গোটেইখিনি কাম আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। গতিকে যদি বুজি পায় তেনেহ'লে লাইক আৰু কমেণ্ট কৰিব। প্ৰথমতে আমি কি কৰিব লাগিব, ক্ৰ'ম ব্ৰাউজাৰত গৈ পেলাই নিজৰ ইউটিউব চেনেলটো লগ ইন কৰি ল'ব লাগিব। মোৰ বন্ধু এজনৰ ইতিমধ্যে মই তেখেতৰ লগ ইন কৰি লৈছোঁ। আৰু লগ ইন কৰি লোৱাৰ পিছতে আপোনালোকে কি কৰিব, ইয়াতে এই ছাইডত যে ফুট 3টা থাকে তাতে ক্লিক কৰি পেলাই ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি লোৱাৰ পিছত আৰু কাম আছে, ডেস্কটপ ছাইট কৰি ল'লেহে ভেৰিফিকেশ্যন কৰিবলৈ সুবিধা হ'ব। ইয়াৰ পিছতে এই যিটো চেনেলৰ যিটো লগো আছে বা যিখন ফটো আছে, তাৰ তলতে ইউটিউব ষ্টুডিঅ' বুলি এটা দেখা পাইছে নিশ্চয়, এইটো এইখিনিতে আছে ইউটিউব ষ্টুডিঅ', তাতে আমি ক্লিক কৰিম। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছত ইয়াতে চেনেল বুলি আহিব লাগে, কিন্তু এই মুহূৰ্তলৈকে অহা নাই। ইয়ৰ চেনেলত ক্লিক কৰি দিলোঁ। এতিয়া চাব, ইয়ৰ চেনেলত ক্লিক কৰাৰ পিছত ইয়াতে আকৌ এটা ওলালে, এইডোখৰতে দেখিছে নিশ্চয়, ইউটিউব ষ্টুডিঅ'। গতিকে ইয়াতে ক্লিক কৰি দিলোঁ, ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰি দিলোঁ। ইউটিউব ষ্টুডিঅ'ত ক্লিক কৰাৰ পিছতে এই ছাইডত চাব চেনেল বুলি আহিব, এই চেনেলটোত ক্লিক কৰিব লাগিব। চেনেলটোত ক্লিক কৰাৰ পিছতে ইয়াতে চাওক, এইযোৰ দেখিছে পদিম বৰা মিক্সাৰ বুলি যিটো চেনেল আছে, এইটো ইতিমধ্যে এতিয়ালৈকে ভেৰিফাই হোৱা নাই। গতিকে আমি কি কৰিব লাগিব, এতিয়া ইয়াতে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিলোঁ। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতে কি দিছে চাই লওক ধুনীয়াকৈ, ছিলেক্ট ইয়'ৰ কাউণ্ট্ৰি। গতিকে ইণ্ডিয়াৰ হ'লে ইণ্ডিয়া, নহ'লে আদাৰ কাউণ্ট্ৰি হ'লে আপুনি সেই কাউণ্ট্ৰিটো ছিলেক্ট কৰি ল'ব। ছিলেক্ট কৰি লোৱাৰ পিছতে ইয়াতে সুধিছে যে এটা ভেৰিফিকেশ্যন কোড আহিব, কোডটো আপোনাক ভইচ মেছেজৰ যোগেদি লাগিব নে টেক্সট মেছেজৰ যোগেদি লাগিব, সেইটো আপুনি ছাবমিট কৰিব। এতিয়া আপোনালোকে দেখিলে সেই লাষ্টত যিটো কাম আছিলে মই কৈছিলোঁৱে যে ছাবমিট
সেই যিটো মোবাইল নাম্বাৰ তাত দিব লাগিব মোবাইল নাম্বাৰটো আপোনালোকে টাইপ কৰি দিব আপোনালোকৰ ফোনৰ লগত সংলগ্ন হৈ থকা মোবাইল নাম্বাৰটো টাইপ কৰি দিব টাইপ কৰি ছাবমিট কৰি দিয়াৰ লগে লগে খুব কম সময়ৰ ভিতৰতে এটা কোড আহিব আৰু কোডটো অহাৰ লগে লগে আপুনি সেই কোডটো তাত দি পেলাই ওকে কৰি দিলে আপোনাৰ চেনেলটো ভেৰিফিকেশ্যন হৈ যাব গতিকে যদি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও আপোনালোকৰ সহায় হ'ল তেনেহ'লে আপোনালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ